আহিছে সোমবাৰ এজাক ৰাতিপুৱাই পুৱাই খুব ধুনীয়া বতাহ বৰষুণ আহিলে বৰষুণটো বাৰু দিলে কিন্তু বতাহ অকণমান তেনেকৈ পৰিৱেশটো ঠাণ্ডা হৈ গ'ল আৰু মই গা পা ধুই এয়া পিঠা বনাবলৈ লৈছোঁ কেটলি মুখত দিয়া নাৰিকল মিক্সিত মাৰি লৈছোঁ এইফালে পিঠাগুড়িখিনি এতিয়া মই ধুনীয়াকৈ কেটলি মুখৰ ঢাকনিখনত দি দিছোঁ এইদৰে কাপোৰ মেৰিয়াই ভাপত সিজিবলৈ এইদৰে খাই মই খুব ভাল পাওঁ আৰু এয়া মোৰ ৰেডি হৈ গ'ল পিঠা বাকী কেইজনক খুৱাই মেলি মই খাবলৈ লৈছোঁ গৰম গৰমকৈ খাই ভাল লাগে আৰু এইফালে বেডৰুমৰ অকণমান ছেটিংছটো খেলি মেলি হৈ আছিলে বিচনাখন বাস্তু মতে অকণমান মিলা নাছিলে তাৰ বাবে ৰুমটো অকণমান মিলাম বুলি ভাবিছোঁ খিৰিকীৰ ফালৰ পৰা দক্ষিণ ছাইডলৈ লৈ আহিম আৰু এয়া হৈ গ'ল যিহেতু ড্ৰেছিং বা গডৰেজৰ আইনা আমাৰ বেডত পৰিব নালাগে তাৰ বাবে কিছুমান বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে বুলি কয় অলপ অলপ মই বাস্তুমতে মিলাবলৈ চেষ্টা কৰোঁ যিমানখিনি সুবিধা হয় বা যিমানখিনি তেনেকৈ শিকি থাকোঁ মোবাইলত চাই চাই হওক তেনেকৈ আৰু এইফালে এটা আহিলে ৱেইং মেচিন বহুত দৰকাৰী হৈ আছিলে এই মেচিনটো দৰকাৰ হয় এইটো ওজন জুখিবলৈ যোৱা বছৰে লোৱা হৈছিলে এইটো কিবা এটা অকণমান প্ৰব্লেম অহাৰ কাৰণে ৰিটাৰ্ণ কৰিছিলোঁ তাৰপিছত ল'মকৈ লোৱাই হোৱা নাই আজি আহিলে আনবক্সিং কৰিছোঁ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ খুব ভাল হয় এই বস্তুটো দৰকাৰী সকলোৰে ঘৰত থাকিব লাগে আৰু এয়া মই এতিয়া অকণমান ভিডিঅ' বনাই ৰাখিলোঁ আকৌ লগ পাম নতুন এটি মিনি ব্লগৰ সৈতে।